हेलो फ्रेंड्स, वेलकम बैक माय चैनल। आज आपको देखाब ओलाइছো আমাৰ ডেইলি ঢেকীয়াজুলি ডেইলি মাৰ্কেটৰ ভিতৰত নতুন কালেকশ্যন জোতা আপোনাৰ লৈ আহিছে। এই আমাৰ দোকানীয়ে আপোনাক দেখাই আছো। এইটো কোন জাগাৰ হয় দাদা? এইটো হয় জাপানৰ মাল হয়। চাব পাৰিছে, জাপানৰ মাল হয়। বহুত ধুনীয়া জোতা হয়। প্লাষ্টিক দুই সাইড দি আপোনাৰ ৱাটাৰপ্ৰুফ হয় নি? ৱাটাৰপ্ৰুফ। আৰু কি কালেকশ্যন আনিছে আপুনি? আৰু এটা আছে আপোনাৰ পেৰাচুটাৰ, আপুনি যেনেকৈ ইউজ কৰিব পাৰে। আৰু বস্তুটো এইটো আইছে ক'ৰ পৰা? এইটো আপুনি আনিছে ক'ৰ পৰা? আনিছোঁ দিল্লীৰ পৰা। দিল্লীৰ পৰা আনিছে। আৰু এইবিলাক সব কালেকশ্যন হয়, নতুন নতুন কালেকশ্যন হয়। এইটো আছে, এইটো চাৰিশ। সব নিউ কালেকশ্যন হয়। আপোনালোকে যদি ল'ব পাৰে বিচাৰে তাৰ আপোনাৰ ঢেকীয়াজুলি ডেইলি মাৰ্কেটৰ ভিতৰত আহি যাব আপুনি। আৰু আছে, আৰু চাব পাৰা। সব নিউ কালেকশ্যন হয়, চাব পাৰিছে। সব নিউ কালেকশ্যন হয়। যদি আপোনালোকে লাগে আপোনালোকৰ কণ্টেক্ট নম্বৰ ডিছক্ৰিপশ্যনত দি দিম, কণ্টেক্ট কৰি আহিব পাৰিব। আৰু এটা চাকৰি সৰু পোৱালি চাব পাৰিছে। চাক লাইট, ভিতৰত লাইট জ্বলি আছে। চুইচ মাৰি দিলোঁ, লাইট জ্বলি আছে। চুইচ কাঢ়িলে লাইট জ্বলিব। লেডিছ হয়। এটা চাব পাৰিছে। সব ৱাটাৰপ্ৰুফ ন এইবিলাক? ৰেঞ্জ কেনেকুৱা আহিব এইবিলাকৰ? এইটো আহিব আপোনাৰ ৰেঞ্জটো একচুৱেলি আমাৰতো বহুতে, কিন্তু আপোনাৰ কাৰণে 2950 পৰিব। এইটো জাপানীজ হয়, কিন্তু আমাৰ শ্ব'ৰুমত গ'লে এইটো আপোনাৰ নাই হ'লেও আপোনাৰ 5000 পৰা 6000 পৰিব। জাপানৰ হয়। আপোনাৰ এইটো আপোনাৰ একযোৰ 2900 টকা প্ৰাইচ। এইটো দাম আছে কমিব। এইটো কিমান? এইটো 2150। এইটো আছে 2150 টকা প্ৰাইচ। বহুত ধুনীয়া শ্বু। আপোনালোকে যদি ল'ব বিচাৰে তেনেহ'লে আহি যাব ঢেকীয়াজুলি ডেইলি মাৰ্কেটত। এইটো এটা আছে প্ৰাইচৰ মাল হয়, এইটো 1850 হয়। এইটো আছে কম দামীৰ ভিতৰত অকণমান আহিব, 1300 আছে, 1200 আছে, 1100 আছে, এইটো 900 আছে। এইটোৰ ভিতৰত 1100, 900 আৰু 1200, 1300, 900, 800। ইয়াৰ মাজত বহুত কেইটা কালাৰ পাই যাব আপোনালোকে। দামী জোতা লাগিলে ডেইলি মাৰ্কেটত সোমাব। চাব পাৰিছে। ইয়াৰ ভিতৰত এইকেইটা কালাৰ আছে। দোকান মালিকৰ নাম সব নিউ কালেকশ্যন হয়। সব দিল্লী আগ্ৰাৰ পৰা আনিছে। ইমানে কমিব। ইয়াতে আপোনাৰ মই দেখাই দিব বিচাৰিছোঁ দোকানৰ ভিতৰত। চাব নতুন পাৰিছে। মডেল হ'ল আপোনাৰ 42 টিয়াৰ। এইটো এটা আছে চোৱা, দুই চাইড দি আপুনি নাইকিত পাব। কিমান দাম এইটোৰ? এইটো পৰিব আপোনাৰ 950। 950। ধুনীয়া আছে কালাৰটো। এইটো ৰেঞ্জ আকৌ বেছি। লাষ্টিং বহুত ধুনীয়া হ'ব কালাৰটো। লাষ্টিং পুৰা গেৰাণ্টি আছে লাষ্টিঙত। এইটো কিমান পৰিব? এইটো দাম এইটো পৰিব আপোনাৰ 1450। 1450। সব নিউ কালেকশ্যন হয়। সব নিউ কালেকশ্যন হয়। আৰু এটা মাল দেখাই আছো। চাব পাৰিছে, মানুহ পুৰা ভিৰ লাগিছে ল'বৰ কাৰণে। আৰু এটা মডেল দেখাই দিয়ে। কোনটো? আৰু নিউ কালেকশ্যন আছে, দেখাই আছে। এই গাড়ীত আহি আছে নহয়। হ'লচেলত বিকা নেকি? হ'লচেলো ল'ব পাৰে, ৰিটেলো ল'ব পাৰে। एक से बढ़कर एक নিউ কালেকশ্যন হয়। চাব পাৰিছে। পেষ্টিং আছে। এইটো ৰেঞ্জ কিমান? এইটো প্ৰাইচ? এইটো আপোনাৰ 1350। যদি আপোনালোকৰ বিচাৰে তেনেহ'লে আপোনাৰ কণ্টেক্ট নম্বৰ ডিছক্ৰিপশ্যনত পাই যাব। আৰু যদি আপোনালোকে আপোনাৰ লোকেশ্যন কৈ দি আছোঁ, ঢেকীয়াজুলি ডেইলি মাৰ্কেটৰ ভিতৰত অকণ ভিতৰত সোমাই আহিলে দোকানটো পাই যাব। এইটো আছে এটা 1150। এডিডাছৰ হয়, 5 কপি। আৰু সব জেন্টছৰ হয় এইবিলাক। লেডিছৰো আছে, বাচ্চাৰ আছে। লেডিজ বাচ্চাৰ দেখাই দিয়ক কেইটামান। লেডিছৰ এইটো আছে এটা, সব তেতিয়া চুলো পাব। বুটৰ ভিতৰতো আছে লেডিছৰ। এটা মডেল আছে, মডেল বহুত আছে। দেখাব গ'লে বহুত টাইম লাগি যাব, এইটো কাৰণে অলপ শ্বৰ্টকাটত দেখাই দিছোঁ। আপোনালোকে যেনেকুৱা টাইপৰ বিচাৰে তেনেকুৱা টাইপৰ পাই যাব। আপোনালোকে আহি যাব ঢেকীয়াজুলি ডেইলি মাৰ্কেটৰ ভিতৰত।
আৰু আহি কিনে আপোনালোকে ল'ব পাৰিব আৰু কণ্টেক্ট নম্বৰ ডিছকাউণ্টত পাই যাব আৰু তো আপোনাৰ নামটো কৈ দিব মোৰ নাম হ'ল ৰাজেশ শ্বাহ। আৰু আপুনি লোকেশ্যনটো কৈ দিয়ক আপোনাৰ দোকানৰ ঢেকীয়াজুলিৰ পৰা থানাৰ উল্টা চাইডৰ পৰা সোমাই গ'লে হ'ল জোতা শ্ব'ৰুম এটা আছে ঠিক আছে আৰু আপোনালোকে মোৰ চেনেলখন ছাবস্ক্ৰাইব কৰিব নাপাহৰিব লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব ধুনীয়া চাই এটা